সো গাইজ আজি আকৌ বেছি কৈ নাথাকোঁ চানিটো বাহিৰতে ৰৈ আছে মানে তাৰ আজি ফোন কিনিব আছে মানে আৰু মোকো মাতিছে যে চাই দিব লাগে কি ফোন কিনিব লাগে ইণ্টাৰেষ্টিং কথা এইটোৱে যে তাৰ আজি যোনটো ফোন কিনিব সেইটো হৈছে তাৰ নিজৰ ইউটিউবৰ ইনকামৰ পৰা চ' এয়া সেইকাৰণে এতিয়া ভিডিঅ' চাই থাকক বেছিও কৈ নাথাকোঁ বাহিৰতে ৰৈ আছে ফোন আহি গ'ল নতুন ফোন ছেইম ফোন দুইটাৰ আগৰ ফোনটো দেখুৱাই দে এবাৰ আগৰ ফোনটো এবাৰ দেখুৱাই দে বেয়া আধা নোলায় ভালকৈ সেইকাৰণে এতিয়া নতুন ফোনটো চ' ব্ৰ' নতুন ফোন ল'লা কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে আচলতে কি হয় আগৰ ফোনবিলাকতো একদম বেয়া বেয়া হৈ থাকে লাইভ যাব নোৱাৰোঁ এতিয়া পূৰা মজা লাগিছে একদম বঢ়িয়াকৈ লাইভ যাম আজিয়ে লাইভ যাম আজি লাইভ দুইটাৰ ফোন ছেইম হয় একদম দুইটা ফোন ছেইম চেমচাং M21 দুইটা চেমচাং Hey guys, I am Arijit and I am back with a new video. I am back with a new video vlog hai acha vlog hai so I am back with a new vlog so আজি vlog to ki hopor hobo teneke najano but sao ki hopor banabo paru ki hopor hoy aji aru eta kotha je moi etia 7 days 7 vlogs korim mane ya agote ebar koisilu je korim boli but nokorilu but ebar sob bhabi thwa ase 7 days 7 vlog kiyo karone mane এইটো ইয়াৰ খতম হ'লেতো মই মানে 5K ছাবস্ক্ৰাইবাৰ্ছ হৈ যাওক বুলি ভাবিছোঁ চ' সেইকাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু মই ইয়াত দি দিম যে কিমান পাৰ্চেণ্টে মোক ছাবস্ক্ৰাইব কৰিছে কিমান পাৰ্চেণ্ট এতিয়ালৈকে কৰাও নাই জাষ্ট অকল ভিডিঅ'টো চাই যায়গৈ যোনটো এতিয়াও কৰিব পাৰে আপোনালোকে বাট ছাবস্ক্ৰাইব কৰি থৈ যাব अरे भाई भाई समझ के बोल रहा हूँ यार बुरा लगता है भाई आप लोग भी जानते हो চাওঁ এতিয়া ফ্ৰেছ হৈ লওঁগৈ আই জাষ্ট ৱ'ক আপ ফ্ৰেছ হৈ লওঁ তাৰপিছত কিবা যদি পাওঁ দেখুৱাই গৈ থাকিম আপোনালোক ঠিক আছে চ' মই কৈছিলোঁ যে আজি ভিডিঅ'টো অলপ ভাল হ'ব আৰু কণ্টেণ্ট গম নাপাওঁ কিহৰ ওপৰত বনাম বাট যদি আপোনালোকৰ ওচৰত এনেকুৱা এটা ভাল টেলেণ্টেড লগৰ থাকে দেন কণ্টেণ্টৰ কিহৰ কমি মানে আজি ইয়াৰ আছে এটা প্ৰগ্ৰেম এটা আছে কনচাৰ্ট এটা আছে ই আৰু তন্ময় আৰু জেনক্ৰিপ্ট ৰুবন গোটেই চব আমি যাম এতিয়া চ' ৰেডি হৈ গ'লোঁ আমাৰ ঘৰ আহি গ'লি এতিয়া আমাৰ ঘৰলৈ আহিব তন্ময় তাৰপিছত তিনিটা একেলগে যাম আৰু সেয়াই সেইটোৱে প্লেন আজি ব্লগটোৰ অ'কে অ'কে ৰুবন আছে আমাৰ লগত আৰোহণ অ'কে চ' আজি হ'ব ফুল মস্তি
মোৰে লগৰী তুমি মোৰে কল্পনা সো হৈ গ'ল পাৰফৰ্মেঞ্চ খতম মই ঘৰ আহি পালোহি সিহঁতেও ঘৰলৈ গ'ল জানেই ন আপোনালোকে এতিয়া নাযাব প্ৰথমতে কামকেইটা কৰি যাওক মানে কি কৰিব লাগে আপোনালোকেতো জানেই সেইকাৰণে বেছি একো আকৌ কৈ নাথাকোঁ মানে আকৌ কৈ নাথাকোঁ জাষ্ট আপোনালোকে কৰি থৈ যাওক আৰু চ' অন্য এটা ভিডিঅ'ত আকৌ লগ পাইছোঁ চ' তেতিয়ালৈকে বাই বাই পিছ বহুত স্পীডত ক'লোঁ দেই মই